হেল্ল' এভৰিৱান, মই মিতালীয়ে আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 15 ডিচেম্বৰ, মোৰ হাজবেণ্ড বাৰিনৰ আজি বাৰ্থডে। আজি হাজবেণ্ডৰ বাৰ্থডে কেনেদৰে চেলিব্ৰেট কৰোঁ তাৰে অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি মোৰ ব্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এয়া প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন, চিকেন বিৰিয়ানী, বাৰ্থডে বয় পিজেডি, এইফালে তৰুণ দাদা, ঋতু ৰফে ঠাংলু দাদা, আমাৰ পপিস্মিতা চুতীয়া, চবেই এয়া খাই আছে। এইখন মোৰ প্লেট দেই। ৰফে নাই, ৰফেটো নকওঁ এতিয়া, কৈ দিলে দিগদাৰ আছে। এতিয়া আমি লাঞ্চ কৰিবলৈ ইয়াত আহিছোঁ। ৰিফ্ৰেছকো ফুড কৰ্ট, পপি, বাৰিন, বৃথি মেনা গৈ আছে, মাহঁত আহি আছে, পাবহি আৰু ভিতৰত বাকীখিনি দেখুৱাই থাকিম। এয়া আমি ষ্টাৰ্টাৰ খাই আছোঁ, ফ্ৰেঞ্চ ফ্ৰাই, বিচি কফি। মা, দাদা, বাবু, মা চাই দিয়া কেলৈ চোৱা নাই। এইফালে বাৰ্থডে বয়, পপি, মুনু, বিথি মুনু, এজনী মই। এয়া হেল্ল', Happy birthday to you. Happy birthday. Happy birthday to you. May God bless you. May God bless you. Happy birthday. Happy birthday. Happy birthday to you. মেইন কোৰ্চ আহিব, বাটাৰ নান, প্লেন ৰাইচ, চিকেন গাৰ্লিক মছলা, চিকেন টিক্কা মছলা, কড়াই পনীৰ, চিকেন ড্ৰাই ফ্ৰাই, প্লেইন ডাল, প্লেইন ৰাইচ, এইখিনি। বাকী ৰাইজ এয়া বহিলে আমাৰ খাবলৈ সকলো। আজি বৌ নাই, বৌ মেকআপৰ এটা আছে, মেকআপত গ'ল আজি, পাৰ্টি মেকআপ তাত গ'ল। মেইন কোৰ্চ আহিব, এয়া খাবলৈ বহিছোঁ। এয়া কি মন মাৰি আছা? মই মন মাৰি খাবলৈ ভাল লাগিছে নাই? পপি দবাই দে। বাবুল Yes, guys. Chicken. মাছ হয় Chap kiman kya? এতিয়া খাই লওঁ। Oh, ipina sa hi. হাই হাই দিছে Our বিচিয়ে। side is chicken. এতিয়া আমি খাই লওঁ দেই। এইবাৰ আমাৰ এজন অতিথি ওলাইছেহি দেই, একদম বহুত দিনৰ মূৰত দেখা কৰিছেহি, আমাৰ চবকা ভাই। আৰু এইগৰাকীয়েতো আৰু মানে মামা পাই পেলাই মামাক নেৰাই হৈছে। অঁ বোলে সেই বাৰ্থডে বয়ৰ ওচৰত বহি আছে। এয়া পপি। চাওক, এইটো এটা কেক বনালোঁ, এইটো 3 নম্বৰ কেক, হাজবেণ্ডৰ বাৰ্থডে কেক। বাকী দুটা আগৰ মই ভিডিঅ' কৰি দেখুওৱা নহ'ল, ফটো লগাই দিম তাতে চাব। এইটো 3 নম্বৰ কেকটো বনাইছোঁ। এতিয়া মই ইয়াতে এইটো হেপী বাৰ্থডে লগাই দিম। এইটো কেনেকুৱা হৈছে জনাবচোন দেই মোক। Thank you. এয়া লাষ্ট বেটছ বহিলে, আমি খাবলৈ বহিলোঁ। বাকীখিনি মোৰ ভিডিঅ' কৰা নহ'ল, সকলো খাই উঠি গ'ল। আমি লাষ্টত এতিয়া খাবলৈ বহিছোঁ। দহি মাটন বনালে এইজনী চক হিমাদ্ৰী, মই মেথি চিকেন বনালোঁ, বাকী দাইল, বেঙেনা পিটিকা, ভাত, এইখিনিয়ে। কেনেকুৱা হৈছে? ধুনীয়া, সুন্দৰ। মটন কেনেকুৱা হৈছে? চিকেন
সুন্দৰ অ' পাজি কওক ধুনীয়া হৈছে থেংক ইউ তৰুণ মজা বঢ়িয়া বাৰ্থডে বয় পপি মজা নে পবি মুখ মেলিব নোৱাৰা হৈ গ'ল পবি কোৱা আকৌ হিমাত দি ইমান ধুনীয়াকৈ বনাইছে এয়া চক ৰান্ধনীজনী এইজনী দেই এইজনী মাটন বনোৱা এয়া ৰান্ধনীজনী হাজবেণ্ড কেনেকুৱা পালি ইমান ধুনীয়া বাৰ্থডে বয়ৰ একদম মানে বেষ্ট ফ্ৰেণ্ড আৰু এয়া হেল্ল' এভৰিৱান হাজবেণ্ডৰ বাৰ্থডে শেষ হ'ল 15 ডিচেম্বৰ শেষ কৰি 16 ডিচেম্বৰ সোমালে ৰাতি 12:30 বাজিল 16 ডিচেম্বৰ সোমালে আমি কালিতো ৰাতি ছাৰপ্ৰাইজ কেক সেয়া কটালোৱেই তাৰপিছত দুপৰীয়া আকৌ বাইপাছত থকা ৰিফ্ৰেছকোখনলৈ গ'লোঁ আহি ঘৰত আকৌ ৰাতি অকণমান অনুষ্ঠুপীয়াকৈ আয়োজন এটা কৰিছিলোঁ সেইখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ অকণমান ৰন্ধা বঢ়াবোৰ প্ৰায় দেখুওৱা নহ'ল অকণমান ব্যস্ত থাকিব লগা হ'ল ন হিমাদ্ৰীয়ে ক'লোঁ ন তাই দহি মাটন বনালে মই মেথি চিকেন বনালোঁ আৰু দাইল বনালোঁ বেঙেনা পোৰা বিশেষ আৰু ভাত বিশেষ বেছি একো আয়োজন কৰা নাই কাৰণ ৰাতি সকলোৱে ইমান খাবলৈ মন নকৰে বা আমিও দিনতো অকণমান ওলাই গৈ খাই মেলি আহিলোঁ ৰাতি ইমান বেছিকৈ ঠাণ্ডাত সকলোৱে খাবলৈ মন নকৰে ন সেইকাৰণে অকণমান চিম্পলকৈ কৰি ৰাখিলোঁ তাৰপিছত বাকী গোটেইখিনি ভিডিঅ'খিনি সেইকাৰণে দেখুওৱা নহ'ল বাৰু আজি মোৰ ব্লগটো চাই তথাপি কেনে পালে জনাব যদি অকণমানো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনছবোৰ পাই থাকে থেংক ইউ বাই বাই